অ তোৰ হোৱা নাই নে এতিয়ালৈকে নাযাও কিয় অলনে তোৰ গৈছো অ দিয়া দিয়া অ হেত্তেৰি দিয়া অ ৰ আহ চাউল দালি আলু আৰু শাক পাচলি দুটামান আনিবি পাৰিলে নিউটেলা দুডোখৰমানো আনিবি চিপছ খাম বুলি ভাবিছিলো কোনো দৰকাৰ নাই চিপছ খাবলৈ বাপেৰটো তাত ফচি আছে আৰু লকডাউনত আহিব পৰা নাই মই কেনেকে চলাম যে মইহে জানো ই দেখোন মাস্কখন নিনিলে ঐ ল'ৰা ঐ ল'ৰা ঐ ল'ৰা ঐ ল'ৰা ঐ ল'ৰা অ মা বজাৰ মোনা এইটো মই হাত ভৰি ধুওঁগৈ কি হাত ভৰি ধুব নালাগে গা ধুই আহিবি মা গামোচা মা গামোচা তই দেখোন গা নুধুলি
দিনকাল এয়া চলিছে কৰোণা মহামাৰীয়ে হেৰি হৈছে গা নুধুলি কিয় ৰাতিপুৱা গা ধুই গৈছোৱে বাৰে বাৰে গা ধুই থাকিম নে কৰোণা হ'বলগীয়া থাকিলে এনেও হ'ব তোক কোনোবা দিনা চুচুৰাই নি গা ধুৱাম গা ধুবলৈ এলা মই কিন্তু ভাত নাখাওঁ দেই মই ভাত নাখাওঁ বাঢ়িছা কিয় কি ভাত নাখাওঁ কিয় আকৌ মই মানে হোটেলত গজা চিংৰা খাই আহিছোঁ কি পইচা দিছো সেইকেইটা তই হোটেলত কি গজা চিংৰা খাবলৈ গৈছ হা তোক খাবলৈ কোনে কৈছে ই সঁচাই বিপদ আনিব আৰু অ' মা মই খৰি চৰি নেফালোঁ মোৰ গাটো ভাল লগা নাই কি হ'ল গা বেয়া লাগিছে কিয় এইসব মানে কি হ'ল তোৰ গাটো ভাল লগা নাই জ্বৰ আছে নেকি জ্বৰ নাই দেখোন হ'ব দে শুই থাক অ' মা ঔষধ আন ঐ মা উঠচোন পানী অকণ খাই লওক ঔষধ অকণ খাই লওক তোৰ কি হৈছে 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 ববিতা ববিতা জিতু মোৰ ল'ৰাটো কি হৈছে আচোন ৰূপালী কি হৈছে ৰূপালী কি হৈছে ৰূপালী কি হৈছে আছো না ৰূপালী ঘৰত কিবা এটা হৈছে আছো না ৰূপালী ঘৰত কিবা এটা হৈছে কি হৈছে মোৰ ল'ৰাটো ভগৱান কি হৈছে তোৰ কি হৈছে চাচোন আজি কেইদিনমান ধৰি মোৰ ল'ৰাটোৱে কাহি আছে কেতিয়াৰ পৰা এনেকৈ কাহি আছে বাৰু আজি কেইদিনমান হ'ল ই বৰ কাহি আছে আৰু জ্বৰো উঠিছে
ইয়াৰ কৰোণা হৈছে হ'বলা। কি কি ইয়াৰ কৰোণা হৈছে? কি হ'ব এতিয়া মোৰ ল'ৰাটো? এই লকডাউনত বাহিৰলৈ গৈছিল নেকি? মই সিদিনা থাক বজাৰ কৰিব কিয়নো পঠিয়াইছিলোঁ জানো? আহি পাই বাৰু গা পা ধুইছিলে নে? কাপোৰ কানি ধুইছিলে নে বাৰু? অঁ মই ধুবলৈ কৈছিলোঁ কিন্তু সি নুধুলে। আকৌ হোটেলতে মই কিবা কিবি এসোপা খাই আহিছেগৈ। এয়া কিহৰ বটল? এই ডক্টৰক দেখুৱাব লাগে বুলি আপুনি এয়া কৰি আছে কেতিয়াবা পৰা এয়া পুৰণা কাহৰ ঔষধ। পুৰণা কাহৰ ঔষধ। দৰকিছো নাহকচোন। নাযাবি নাযাবি, কৰোণা আহিব। আমালৈও কৰোণা আহিব। আপুনি যে চুইছে আপোনালৈও কৰোণা বিয়পিব। ই কোনোবা কৰোণা আক্ৰান্ত ব্যক্তি বুলিয়ে গৈছিলে। চিন্তা কৰিব নালাগে, কৰোণা বেমাৰ ভাল হয়। কিবা এটা কৰকচোন, আপোনালোকে কিবা এটা কৰকচোন। মোৰ ফোনটো ঘৰত থাকি 104লৈ মই ফোন কৰি আছোঁ। আমি আহি আছোঁ ৰ'ব। কি হ'ব এতিয়া? কি হ'ব এতিয়া? হে ভগৱান, কি হ'ব এতিয়া? কি হ'ব এতিয়া? হে ভগৱান।